নমস্কাৰ বন্ধুসকল, মই শ্যাম দাস আপোনাক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল SPP মেগা মই নটাৰ ভিতৰত। আজি 26 জানুৱাৰী উপলক্ষে আমাৰ গাঁৱৰ ভূপেন্দ্ৰ স্মৃতি পুথিভঁৰালৰ সন্মুখতে আমি এখন পতাকা উত্তোলন কৰিবলৈ ওলাইছোঁ। যিহেতু এই পতাকা উত্তোলনৰ অতিথি হিচাপে আমাৰ গাঁও প্ৰধান আহিব, যিহেতু ইয়াতে তেখেতৰ দ্বাৰা আমি আগবঢ়াম আৰু পতাকা উত্তোলনৰ বিষয়ে তেওঁ আমাৰ কিছু বক্তব্য আগবঢ়াব এই পতাকা উত্তোলনৰ বিষয়টো লৈ। তেনেহ'লে আহক পতাকা উত্তোলনৰ সবিশেষখিনি আমি তেওঁৰ দ্বাৰাই আমি জানিব বিচাৰিম। আৰু মই কোৱাতে এই ভিডিঅ'টো বনোৱা আছে, যিহেতু তেওঁলোক পলম নকৰি এই ভিডিঅ'টোলৈ আগবঢ়াম। আমি এতিয়া ভূপেন্দ্ৰ স্মৃতি পুথিভঁৰালৰ সন্মুখ পালোহি যিহেতু, আৰু আজি পতাকা উত্তোলনৰ কাৰ্যসূচীখিনি আমাৰ গাঁও প্ৰধান তেখেতৰ দ্বাৰা কাৰ্যসূচীখিনি আমি আগবঢ়াবলৈ গৈ আছোঁ। আৰু তেখেত ইতিমধ্যে ইয়াত উপস্থিত হৈছেহি, লগতে আত্মসহায়ক গোটৰ মহিলাসকল আৰু ছাত্ৰ ছাত্ৰীসকলো আছেহি ইয়াতে। আৰু আজিৰ দিনটোতেই আমি এখন ক্ৰিকেট খেল আমি পাতিবলৈ গৈ আছোঁ, আৰু এই খেলখন আমাৰ পথাৰতে হ'ব, জুনিয়ৰ আৰু ছিনিয়ৰ টিমৰ মাজতে। আপোনালোকে উপভোগ কৰিব পাৰিব। মই লাইভ টেলিকাষ্ট কৰিবলৈ গৈ আছোঁ এই খেলখনৰ। আমি বিশেষ ক'ব লগা নাই যদিও কেইটামান আমাৰ ইয়াতে ছাত্ৰ ছাত্ৰীসকল শিশুসকল ইয়াতে উপস্থিত আছে। আমিও যথেষ্ট সংখ্যকে কিছু কথা নাজানো পতাকা উন্মোচনৰ বিষয়টো লৈ। আমি সেই বিষয়ে অকণমান আপোনালোকৰ ওচৰত অৱগত কৰিম। আপোনালোকৰ জৰিয়তে আমাৰ শিশুসকল ছাত্ৰ ছাত্ৰীসকলে এই বিষয়টো জানিবৰ কাৰণে আমি অৱগত কৰিবলৈ ওলাইছোঁ। 1949 চনৰ 26 নৱেম্বৰ, এই 26 নৱেম্বৰ দিনটো 1949 চনৰ আমাৰ ভাৰতৰ যিখন সংবিধান আছিলে, সংবিধানখন গৃহীত কৰা হৈছিলে। আৰু 1950 চনৰ আজিৰ দিনটোত 26 জানুৱাৰীৰ দিনটোত আমাৰ সংবিধানখন কাৰ্যকৰী কৰা হৈছিলে, যিটো কাৰণত আমি আজি গণৰাজ্য বা গণতন্ত্ৰ দিৱস বুলি আজি আমি ইয়াতে উদযাপন কৰিবলৈ সক্ষম হৈছোঁ। 1947 চনৰ 15 আগষ্টত যিদিনাখন আমাৰ ভাৰত স্বাধীন হৈছিলে, ভাৰত স্বাধীন হোৱাৰ দিনাই আমাৰ এই যে আমি 15 আগষ্টৰ দিনটোত আমি পতাকাখন উত্তোলন কৰোঁ আৰু আজি পতাকাখন আমি উন্মোচন কৰিছোঁ। 15 আগষ্টৰ দিনটোত আমি পতাকাখন তলৰ পৰা আমি ওপৰলৈ উঠাইছিলোঁ এইকাৰণেই যে সেই দিনটোত আমাৰ ভাৰতখন স্বাধীন হৈছিলে। তাৰমানে যিখন পতাকা আমাৰ তলতে আছিলে সেই পতাকাখন 15 আগষ্টৰ দিনত স্বাধীন হৈছিলে, মানে ভাৰতখন স্বাধীন হৈছিলে, পতাকাখনে তাৰ উত্তৰ দিছিলে। পতাকাখন আমি